সোঁফালে একেবাৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে লক্ষ্মী উৰাণ ৰাইজিং ফ্ৰম দ্য গ্ৰেভ। এই ছবিখনক ধন্যবাদ কৰাৰ কাৰণে তাৰপিছত মই আপোনাৰ বিশেষকৈ প্ৰশ্ন কৰিম ইমৰান হুছেইন গল্পকাৰ প্ৰবক্তা আপুনি আমাৰ লগত যোগ দিয়াৰ কাৰণে। অৰ্জুন বৰুৱা 6 বছৰৰ পিছত সাধাৰণতে মানুহে ফ'ল' আপ নকৰে অসমত, ঘটনা পাহৰি যায়, সাংবাদিকটো আৰু নকৰে। 6টা বছৰৰ পিছত লক্ষ্মী উৰাণক মনত পেলালে কিয়? আচলতে সেইটো নহয়, 2007 24 নৱেম্বৰ দিনটো অসমৰ প্ৰতিজন অসমৰ ব্যক্তিক হৃদয় চুই গৈছিলে দুখে। মোৰ হৃদয় চোৱাৰ উপৰিও মোৰ বিবেকত খুন্দা মাৰিছিলে। দিনাখন বিবেকত খুন্দা মাৰিছিলে। কিন্তু একদম সঁচাই যিকোনো আমাৰ চেঞ্চিবল মানুহৰ বিবেকত খুন্দা মাৰিছে। হয়, কি যেতিয়া মোৰ আবেদনত বিবেকত খুন্দা মাৰিলে তেতিয়া মই মোৰ পৰিবাৰ প্ৰফেচৰ অনন্য হিলাদৰিকাক মানে প্ৰস্তাৱ দিলোঁ যে মই শুড আই গ ফৰ লক্ষ্মী উৰাণ, তেওঁ ঘৰত যাওঁ, তেওঁক অলপ অধ্যয়ন কৰোঁ। মোৰ পৰিবাৰ যিহেতু এগৰাকী নাৰীৰ ওপৰত লিখা মেলা কৰা এগৰাকী মহিলা, তেওঁ ক'লে যে যাওক। তেতিয়া মই ইতিমধ্যে মোৰ পৰিবাৰক এই কথাটো প্ৰস্তাৱটো মই দিব বিচৰা নাছিলোঁ, কাৰণ ইতিমধ্যে মোৰ পৰিবাৰে মই আলুগোপাল কৃষ্ণৰ ওপৰত লিখা মেলা কৰি থোৱাৰ কাৰণে কিতাপখন সম্পূৰ্ণ হৈছে, গোটেই এক্সপেণ্ডিচাৰ তেওঁ ভৰি আছে। আৰু লক্ষ্মী উৰাণৰ ওপৰত যেতিয়া মই প্ৰস্তাৱটো দিলোঁ তেওঁ এষাৰে ক'লে যে যোৱা গ' ফৰ ইট। এতিয়া 2007 পিছত 2008 মই অধ্যয়ন কৰিলোঁ। 2009 most probably ডিচেম্বৰ মাহত মই মোৰ পৰিবাৰ লক্ষ্মী বাইদেউ ক'লোঁ যে আমি এনেকৈ আপোনাৰ ওপৰত এখন তথ্যচিত্ৰ বনাব বিচাৰিছোঁ। কিন্তু আচৰিত কথা এইটো, তেওঁ ৰিফিউজ কৰিলে যে তথ্যচিত্ৰ বা ডকুমেণ্টাৰী বা ছবি আবেগক লৈ পেলাই কোনো মই নিবিচাৰোঁ ছবি পেলাই। চ' সেইদিনাখন মই মোৰ পৰিবাৰ গুচি আহিলোঁ। প্ৰায় এবছৰৰ পিছত মই আকৌ পৰিবাৰক কৈছোঁ যে লক্ষ্মী উৰাণৰ কথাখিনি মোৰ বিবেকত এতিয়াও খুন্দা মাৰি আছে, মই কি কৰা উচিত? কৈছে আপুনি লক্ষ্মী ওচৰত যোৱা এণ্ড লেটছ চি হোৱাট শ্বি ইজ ডুইং। যেতিয়া মই লক্ষ্মী উৰাণৰ ওচৰত আকৌ পুনৰবাৰ গ'লোঁ, তেতিয়া মোক পৰিবাৰৰ সংগ দিয়া নাছিলে, মই অকলে গ'লোঁ। তেতিয়া হয়তো লক্ষ্মী উৰাণৰ চাই মনত আছে, তেখেতে কৈছে যে এবছৰ পিছত যিহেতু আপুনি মোৰ কাৰ্যখিনি আপুনি অনুকৰণ কৰি আছে, ফ'ল' আপ কৰি আছে, তেনে নিশ্চয় মোৰ য'ত যি কাম কৰোঁ মই আপোনাক সহায় কৰিম। ইনিচিয়েলি মই কেমেৰা নিয়া নাছিলোঁ, মোৰ ভয় লাগিছিলে যে এই বস্তুখিনি মই কিদৰে ৰিপ্ৰেজেণ্ট কৰিম। কিজানি বেলতলাৰ বিষয়টোৱে ইতিমধ্যে গোটেই অসমবাসী গোটেই বিশ্বতেই মনত জোকাৰি গৈছে, মনটো জোকাৰি গৈছে, হৃদয় জোকাৰি গৈছে। ইমৰান হুছেইন লক্ষ্মী গল্পকাৰ সমাজ বহুদিনৰ পৰা আপুনি এটা দেখা শুনা কৰিছে। মই লক্ষ্মী উৰাণক প্ৰথমবাৰলৈ পাইছোঁ। মই অভিভূত ছোৱালীজনীৰ সাহস ষ্ট্ৰেংথ দেখি আপুনি কেনেকৈ ৰিড কৰে লক্ষ্মী উৰাণৰ কাহিনীটো হোৱাৰ পিছত মানুহ এনেকৈ এই গাঁৱৰ পৰা মই তাত যাৰ বৰপুখুৰী যিখন গাঁৱত ঘৰ, সেই গাঁৱৰ ওচৰতে ময়ো থাকোঁ। তাৰ সেই অঞ্চলৰ ভিতৰৰ পৰা আঁকি এই দুটা ছটা বছৰে তাতকৈ বহুত সৰু সৰু কথা বহু মানুহে চুইচাইড কৰি পেলাইছে, জীৱনৰ শেষ কৰি পেলাইছে। চি ইজ ফাইটিং এণ্ড ফাইটিং হাৰ্ড। অসমত নহয় চাৰিওফালে, মই এই ফাইটিং স্পিৰিটটোকে জানিব বিচাৰোঁ। আচলতে মই ভাবোঁ যে প্ৰতিটো মানুহৰ ভিতৰত এটা ফাইটিং স্পিৰিট থাকে, সেইটো চবেই উজ্জীৱিত কৰিব নোৱাৰে। লক্ষ্মী উৰাণে উজ্জীৱিত কৰিব পাৰিছে। তাৰ ওপৰত যিটো ঘটনা ঘটিছে, এই ঘটনাত মানুহে আত্মহত্যা কৰে সাধাৰণতে। আৰু এই ডকুমেণ্টাৰীখনত এটা খুব অদ্ভুত দৃশ্য আছে, য'ত লক্ষ্মীৰ দেউতাই কৈছে যে কেনেকৈ লক্ষ্মীক ফোন কৰি পেলাই কৈছিলে যে মই আৰু দেউতাক ঘূৰি নাযাওঁ, মই আৰু কিজানি আৰু কোনোদিনে ঘূৰি নাযাওঁ। সেই মানসিক অৱস্থাৰ পৰা, সেইদিনাখন সেই মানসিক অৱস্থাৰ পৰা লক্ষ্মীৰ যিটো উত্তৰক যি ধৰণে এই সমাজখনৰ কাৰণে এটা কৰিবলৈ লৈছে, আদিবাসীসকলৰ ৰাইটছৰ কাৰণে কৰিবলৈ লৈছে। আৰু সেইদিনা সেইখন উন্মোচনত সেইদিনা মই আছিলোঁ অতিথি হিচাপে। সেইদিনা লক্ষ্মী উৰাণক আৰু অলপ কিছুমান দায়িত্ব দিছোঁ, সেইখিনিও তেওঁ কৰিম বুলি কৈছে। মই কৈছিলোঁ যে ডাইনী প্ৰথা যি এটা কুসংস্কাৰ আছে আদিবাসী সমাজত, এই বিষয়ে লক্ষ্মী উৰাণে বলিষ্ঠ পদক্ষেপ ল'ব লাগিব আৰু তেওঁ পাৰিব। ভেৰি গুড পইণ্ট। লক্ষ্মী আদিবাসী সমাজত সদায় কৈছোঁ, চাহ বাগিচাৰ লগতে বেছিকৈ জড়িত মানুহখিনি, এই
মানুহখিনিৰ মাজত এই ঘটনাৰ মাজত তোমাৰ নিজৰ স্থানটো কেনেকুৱা হৈছিল চব আমাৰ যথেষ্ট এতিয়া বহুত পিছ পৰি আছে আমাৰ মানুহখিনি বহুত পিছপৰাৰ কাৰণে আজি মানে অশিক্ষিত হোৱাৰ কাৰণে মানে সন্দেহ ভাৱটো আছে যিহেতু মানে সন্দেহ ভাৱটো ওলাবলৈ কাৰণে হ'লে সন্দেহ ভাৱ নে কি সন্দেহ ভাৱ মানে এতিয়া ধৰক মানে এই অশিক্ষিত এতিয়া ধৰক মানে কাৰোবাৰ বেমাৰ হৈ আছে তো কোনোবাই যদি অলপ মানে জৰা ফুকা কৰে তো মানে ভাবে চাগে সিয়ে কিবা কৰিছে কিন্তু মানে ডক্টৰৰ ওচৰত যে লৈ যাব লাগে আৰু এইবিলাক মানে আজিকালি এই বেমাৰবিলাকেই হৈছে মানে সেইটো মানে সন্দেহ কৰে সিহঁতে যে মানে নাই মানুহজনে কিবা কৰিছে নেকি সেই তেনেকৈ ভাবতে মানে মাৰ কাটা হৈ যায় আৰু যিহেতু মানে এইটো আমাৰ মাজত মানে এইটো বুজাব লাগেগৈ যে মানে আজিকালি বেমাৰ নানা ধৰণৰ বেমাৰ আহিছে আৰু এই বেমাৰখিনি মানে সৰ্বপ্ৰথমে মানে হস্পিটেলত লৈ যাব লাগে আদিবাসী সমাজখন কিমান বেছিকৈ আমি আওকাণ কৰি আছোঁ চাওক আওকাণটো দুপিনৰ পৰা হৈছে ইয়াত আদিবাসী সমাজৰ যি ডাইনী কথা এইটো মূলতঃ লক্ষ্যতেই বুজিব লাগিব এই কথা মই কৈছোঁ আমি বাহিৰৰ পৰা কোনো সোমাব নোৱাৰোঁ আৰু বুজাব নোৱাৰোঁ গৈ পোৱালৈকে শিকেই আৰু ইনচাইডাৰ যিটো এফেক্টটো বহুত বেছি হয় আৰু তাৰ বাদে হাৰিয়া খোৱা যিটো হেৰি লাইনত আহি সন্ধিয়া হাৰিয়া খাই যিটো অত্যাচাৰ কৰা সেইবিলাক কথা কাম কৰিব লগা আছে আৰু স্বাস্থ্যখণ্ডত শিক্ষাখণ্ডতো তেওঁলোকে নিজেই স্বাস্থ্যখণ্ড নোৱাৰিলে শিক্ষাখণ্ডত আগুৱাই নিয়াৰ এটা যিখিনি শিক্ষিত ল'ৰা ছোৱালী ওলাইছে আজি কমত আদি ওলাইছে সমিতি আদি ওলাইছে বহুত ওলাইছে অৱশ্যে তেওঁলোকে খুব মাইনৰ দুখ লাগে যেতিয়া ডকুমেণ্টখন চাই থাকোঁতে লক্ষী কৈ লক্ষী কেনেকৈ কওঁ নেতা নাই বুলি পৱন সিং ঘাটৰৰ পৰা হিচাপ কৰিলে কিমান আপুনি চাব জানে কিমান MLA মিনিষ্টাৰ ডাঙৰ ডাঙৰ নেতা অকল আদিবাসীৰ পৰাই হৈ আছে একেবাৰে শেহতীয়াকৈ আপোনাৰ ঘৰৰ ওচৰত পল্লৱলৈকে এই নেতাবিলাকে সেই মানুহখিনিক ইমান কমিছে তাৰপিছত কেলে মানুহখিনি সেইখিনি আকৌ একোৱেই নাই নেতৃত্ব দিব নোৱাৰিলে মানুহখিনি কাক দুখ দিম আপোনাক মোক নে ভোটৰক নেকি ভোটৰ সময় চবেই প্ৰলোভন দিয়ে যে মই এইটো কৰিম সেইটো কৰিম যেতিয়া মানে গাঁঠিত বহাৰ পাছতে মানে চবেই পাহৰি যায় সমাজৰ কথা দুখীয়া ৰাইজৰ কথা চবেই পাহৰি যায় দুখীয়াৰ দুখ যোনে মানে বুজি পায় তেখেতেহে বুজি পায় যোনে দুখীয়াৰ কথা বুজি নাপায় সি কেতিয়াও বুজি নাপাব আপুনি ৰাজ্য বিচাৰ পালে মূল প্ৰশ্ন মোৰ এতিয়ালৈকে বৰ্তমান মই কোনো বিচাৰ পোৱা নাই আৰু মই এইটোৱে ক'ব বিচাৰোঁ যে যিটো ঘটনা ঘটি যোৱাৰ পাছতো মানে কোনো মহিলা আয়োগ নে কোনো সোনিয়া গান্ধী নে কোনো বিষয় লৈ মানে খবৰ নল'লে বাৰু আনকি আমাৰ মুখ্যমন্ত্ৰী ছাৰো খবৰ লোৱা নাই কিন্তু যিটো দামিনী কেছত ঘটনা ঘটিছে মই এইটোৱে ক'ব বিচাৰোঁ যে 1 লাখ টকাটো এটা নাৰীৰ মানে 1 লাখ টকা মানে কিনিব নোৱাৰে কেতিয়াও আৰু মই এইটোৱে নাৰীৰ এটা সন্মান এটা 1 লাখ টকা নহয় মই যিটো উদ্দেশ্য লৈ আহিছিলোঁ মই যিটো কাৰণে আহিছিলোঁ আৰু মই ভাবোঁ মই ST বিষয়ে আহিছিলোঁ গুৱাহাটী STৰ কাৰণে আৰু মই STৰ কাৰণে মই বিবস্ত্ৰণ হ'ল আৰু মই ভাবোঁ যে আমাৰ যিটো জনজাতিকৰণৰ যেতিয়ালৈকে নহয় তেতিয়ালৈকে মই ন্যায় পোৱা নাই বুলি ক'ব বিচাৰোঁ মই এটা ক'ব বিচাৰিছোঁ মানে যেতিয়া লক্ষীৰামৰ দৃষ্টিত ন্যায় মানে কি what is justice for her immediate to hold the punishment to the culprit হয় second is a bigger thing is it জনজাতিকৰণৰ যিটো তেওঁৰ দৃষ্টিৰে জাষ্টিছ হৈছে যদি তেওঁলোকৰ জনগোষ্ঠীটো ষ্টেটাছ হেৰি পায় ST ষ্টেটাছটো যদি পায় কিন্তু মোৰ এজ এ ফিল্ম মেকাৰ ডকুমেণ্টেড ফিল্ম মেকাৰ when I was doing the research what I feel মই কি ফিল কৰিছিলোঁ যে তাই 2007 পিছৰ পৰা যিটো মানে তাক অত্যাচাৰ কৰা হৈছিলে শাৰীৰিক অত্যাচাৰ মানসিক অত্যাচাৰ কৰিছিলে কাৰণ উই আৰ লিভিং ইন এ প্যাৰালাল ছ'চাইটি আমি নেৰ' মাইণ্ডেড ছ'চাইটি বাস কৰি আছিলোঁ তাই যে ঘৰত থাকে ওচৰ চুবুৰীয়া বিভিন্ন ধৰণৰ মন্তব্য দিছে এই ডকুমেণ্টেশ্যনত তাই উল্লেখ কৰিছে এইটো কথা তাত তেনেকুৱা এটা অৱস্থাত কামিং আউট অফ দেট চিটুৱেশ্যন সেইটো ডাঙৰ তাৰ পৰা ওলাই আহি তাই যেতিয়া কয় ST পালেহে মই ন্যায় পাম ইটছ এ গ্ৰেট একচুৱেলি এজন চহৰত থকা ছোৱালীজনী একেধৰণৰ ঘটনা হ'লেও চাগে ইমানখিনি কৰিব নোৱাৰে ছেকেণ্ডলি মই মোৰ দৃষ্টিৰে ন্যায় সেইটো হ'ব যদি 2007 পৰা 2013লৈকে শাৰীৰিকভাৱে যেতিয়া ভাঙি পৰিছিলে সেই হেল্থ কেয়াৰ ল'বলৈ কাৰণে চি ডাজন্ট হেভ এ ফাইনেন্সিয়েল ছাপৰ্ট আৰু মই DY365 যোগেদি এটা থেংকছ দিব বিচাৰোঁ হায়াত হস্পিটেলত মনোজ ডেকা তেওঁ আছিলে তো
যেতিয়া তেওঁৰ ডকুমেণ্টেৰীখনৰ কথা তেওঁ গম পালে আৰু হাৰ্ট হস্পিটেলে তেওঁৰ সমস্ত খৰচ বহন কৰিব বুলি একচেপ্ট কৰিলে। কিন্তু তেওঁৰ কাৰণে ভাল হ'ব। আৰু মই এইটো ক'ব বিচাৰোঁ আমাৰ ইমানদাই কোৱাৰ নিচিনা যে তাই আদিবাসী মানুহখিনিৰ কাৰণে ভাল কাম কৰি আছে। তাৰ ওপৰত ডাইনিক যিটো চেপ্টাৰ আছে, ডাইনিক চেপ্টাৰ এতিয়ালৈকে লক্ষ্মীৰণে মাত মাতা নাই। এই ক্ষেত্ৰত লক্ষ্মীৰণে কি ক'ব মই জাষ্ট জানিব বিচাৰিছোঁ। সেইদিনা আমি দায়িত্ব দিছিলোঁ চাওক, এইটো বিষয়লৈ আমি আলোচনা কৰি থাকোঁ, কিন্তু কিছুমান ঘৰৰ পৰিস্থিতিৰ কাৰণেও মই মানে ওলাই যাব নোৱাৰোঁ আৰু চাইকেল মাৰি মাৰি মই কিমান গৈ থাকিম। এই সুযোগতে পচনা কৰি ল'বি। ডাইনিক হত্যা বাতৰি কাকতত এসপ্তাহৰ মূৰে মূৰে হয়। বাতৰিটো হত্যা কেতিয়া হয়? মৃত্যু হোৱাৰ পিছতহে। এই আগৰ কথাখিনি আমাৰ চকুত আজিলৈকে ধৰা পৰা নাই। থুলমূলকৈ জানো যে জৰা ফুকা কৰে, বেমাৰ আজাৰ হয়, কিন্তু আন এজন গাঁৱৰ আন এজন মানুহক সন্দেহ কৰা হয় যে তেওঁ জৰা ফুকা কৰি তেওঁ বেজালি কৰিছে, তেওঁ ডাইনী বুলি হত্যা কৰি মাৰি পেলোৱা হয়। মই অকণমান অলপ বুজাই দিছোঁ বস্তু কেনেকৈ হয়। মই একেবাৰে বুজালো সেইখিনিয়ে, তাতকৈ মই জনাৰ উপায় নাই কাৰণে কাক ঢুকোৱা যিখিনি মানুহ ঘটনাটো হয় সেইখিনি মানুহ ঢুকিয়ে নাপাওঁ নহয় গৈ পেলাই। মানে আগৰ দিনতে জৰা ফুকা বুলি কোৱা বস্তুটো আছিলে আৰু জৰা ফুকা মানে বহুত দিনৰ আগতে আমাৰ মানে ককা দেউতাৰ সময়তে আছিলে। কিন্তু মই এতিয়া এইটোৱে ক'ব বিচাৰোঁ যে এতিয়া মানে বহুত পৰিৱৰ্তন হৈ গৈছে। এতিয়া হত্যাবিলাক যে হৈ আছে আপোনালোকৰ সমাজখনত কেনেকৈ হ'বলৈ পায় সেইটোতো আপুনি খবৰ অলপ জানে, সেইটো মই জনাব। মই এইটোৱে ক'ব বিচাৰোঁ যে মানে আমাৰ সমাজখনত কেনেকৈ এইটো হ'ব বিচাৰে, মানে বুজি নাপায় যে মানে এতিয়া আমাৰ ঘৰৰ মানে পোৱালি এটা বেমাৰ হৈ আছে, যে তাৰ মানে বেমাৰ হৈছে নে কি হৈছে সেইটো সিহঁতে বুজি নাপায়। সিহঁতে ডক্টৰৰ ওচৰত লৈ যাব লাগে, সিহঁতে ডক্টৰৰ ওচৰত লৈ নগৈ মানে বেজৰ ওচৰত লৈ যায়। বেজে ক'ব এইটো মানে ভূতে পাইছে, আমুকে কিবা কৰিছে, তাতে মানে এটা মুৰ্গী লাগিব, ছাগলী এটা লাগিব, তেনেকৈ বুলি খায় সিহঁত। যেতিয়া মানে বেমাৰ বেছিকৈ হৈ যায় তেতিয়া মানে পোৱালি ডেথ হৈ গ'লে ক'ব যে নাই আমুকে দেখুৱাইছিলোঁ এনেকৈ কৈছে। সেই মানে তেনেকৈ সন্দেহ কৰি মানে কাটা মাৰটো হৈ আৰু চিম্পলি এটা মানুহৰ বেজৰ কথা ইমান বেছিকৈ এই বস্তুটো বাঢ়ি গৈছে আপুনি তাকে এইবিলাক বিষয়ে উঠিয়ে কাম কৰিব লগা আছে। আৰু আপুনি সুধিছিলে যে আচলতে মই ইনচাইডাৰৰ কথা মানে যে আপোনাৰ যদি বেয়া নাপায় ইচ্ছা কৰিছোঁ, সকলোৱে আমি লক্ষীক সদায় কওঁ যে লক্ষী আপুনি এইটো কাম কৰিব লাগে, এজ এ ছ'চিয়েল ৱৰ্কাৰ, যে কেৰিয়াৰ অফ আদিবাসী কালচাৰ, চ' সকলোৱে তাক আগবঢ়াই দিওঁ। But the problem is that she does not have the financial support. Absolutely. She does not have the financial support. Income লক্ষী তোমাৰ নাই ন আছে? মোৰ একো ইনকাম নাই, জাষ্ট মানে ঘৰৰ কোনো হেৰি তেনেকৈ কাৰো ইনকাম নাই, খেতি বাতি কৰিছিলোঁ আৰু কথাটোতো আস্তালি মাৰি কৈ দিওঁ যে আগবাঢ়ি যাওঁ চলিব কিন্তু আৰু ৰিগ্ৰেট হয় নেকি চাকৰি নোলোৱাৰ কাৰণে ভুল বুলি হৈছে নেকি? এইটো মই ভুল বুলি ভবা নাই আৰু মই চাকৰি লোৱা নাই আৰু মই 1 লাখ টকা লোৱা নাই। এইটো মানে মোৰ কাৰণে বহুত ভাল আৰু মোৰ ঘৰ পৰিবাৰৰ কাৰণেও বহুত ভাল। যিহেতু আজি মই 1 লাখ টকাৰ চাকৰিটো মই যদি বিক্ৰী হৈ গ'লোঁ হয়, আজি মোৰ এই সন্মানটো নাথাকিলে হয়। আনকি মোৰ বুলি নহয়, নাৰী জাতিটোৰে সন্মান নাথাকিলে হয়। মই এইখিনি এটা কথা ক'ব বিচাৰিছোঁ যে এই যে ধৰক ফাইনেন্সিয়েল ছাপৰ্টৰ কথা ক'লে, মানে এইটো সঁচা, এইটো ঠিকেই, কিন্তু লক্ষীয়ে যি এটা আইকন হৈ উঠিছে আদিবাসী সমাজত, সেই কথাটো জানো তেওঁ ব্যৱহাৰ কৰিব নোৱাৰে। আজি টকাটো বহুত আছে, কিন্তু কাম কৰা প্ৰৱণতা, কাম কৰা মানসিকতা আৰু আদিবাসী সমাজত এটা পৰিচিত নাম। আৰু ৰিচেণ্টলি মানে তেতিয়াৰ পৰা শ্বি বিকেম দ্য আইকন অফ আদিবাসী সমাজ। বহুতো সংগঠন আদিবাসী সংগঠন আছে, এনেকৈ ঝাৰখণ্ডলৈকে আমি ভাবোঁ যে এইটো ব্যৱহাৰ কৰিব লাগে। লক্ষীবোৰ জানিব বিচাৰিম যে তেওঁলোকে আদিবাসী সমাজত বিশেষকৈ লক্ষী আদিবাসী সমাজ বুলি ক'লে আপুনি কৈছে ঝাৰখণ্ড, ছত্তীশগড় সকলোলৈকে কিন্তু কিমান ডাঙৰকৈ এটা আইকন হিচাপে হৈছে সেইটো অকণমান জানিবলৈ মই চেষ্টা কৰিম। লৈ যোৱাৰ আগতে চব বাণিজ্যিক বিৰতি।